হেল্ল' গাইজ, মই এইকেইদিন কিয় ভিডিঅ' দিব পৰা নাছিলোঁ জানেনে? কাৰণ মোৰ মোবাইলটোত ৰিচাৰ্জ নাছিলে। আজি হৈছে 12/4/2026, কিন্তু গাইজ এইকেইদিন আছিলে ইলেকশ্যন। যিহেতু বৃহস্পতিবাৰে ইলেকশ্যন গৈছে 9 এপ্ৰিল, আকৌ আহিলে 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট। মেট্ৰিক কিছুমানে বেয়া কৰিছে, কিছুমানে ভাল কৰিছে, এইবোৰ মই নাজানো। কিন্তু আমাৰ গাঁৱৰ পৰা কিছুমান ভাল হৈছে, কিছুমানৰ বেয়া হৈছে। কিন্তু গাইজ মই কি ক'ম, আৰু মোৰ ছাবস্ক্ৰাইবাৰ 31টা হৈছেহে। আপোনালোকে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে, এন বুলি কোৱা নাই, আৰু বুলি কৈছোঁ অসমীয়াত, তেতিয়াহ'লে মই ভাল পাম। তেতিয়া মই ভিডিঅ' সদায় দিব পাৰিম। যিহেতু মোৰ ভিডিঅ' বহুতো ডিলিট হৈ গৈছিলে, কাৰণ কিয় মই নাজানো। কিন্তু ৰ'ব দেই, মোৰ ফোন এটা আহিছে। হেল্ল' মিষ্টাৰ চলিহা, কি কয় কওক। আপোনাক আমি এটা ডেন্স কৰিবলৈ অনুৰোধ কৰিছোঁ। আপোনাৰ প্ৰতিযোগিতা আছে, আপুনি প্ৰেক্টিছ কৰক আৰু 15 এপ্ৰিল 2024 আমাৰ ওচৰলৈ আহি যাব। মানে আমি কম্পিটিশ্যন পাতিছোঁ, তাৰ কাৰণে প্ৰাইজ দিয়া হ'ব, আপুনি আহি যাব। গাইজ শুনিলেই নহয় আপোনালোকে মোক কি কৰিবলৈ কৈছে। ডেন্স কম্পিটিশ্যন কৰিবলৈ কৈছে, 15 এপ্ৰিলত পাবগৈ লাগিব। তাৰ কাৰণে মই এতিয়া ডেন্স অলপ আপোনালোকক কৰি দেখুৱাই দিওঁ। জিৰা নেগা পকচতে সুটি যায়গৈ। আই এম এ ডিস্কো ডেন্সাৰ, বিৰ খালে হৈ যায় কেঞ্চাৰ। এইটো আৰু নাজানো। পুষ্পাৰা ঝুকেগা নাহি চালা। মোৰ নাম ভুৱন। গাইজ মই নাচিব নাজানো ভালকৈ, কিন্তু মই এটা আজি এই হগা গেলাক প্ৰেংক কৰিম, চাই থাকক। হেল্ল' হগা গেলা, তই মোৰ ওচৰলৈ আহচোন। কেলে ভুৱন দা? আহচোন, কাম এটা আছে। ৰ'ব গৈছোঁ। গাইজ মানে চাই থাকক, আজি মই কিহত প্ৰেংক কৰিম। গাইজ সি অহাৰ লগে লগেই মই মানে এইকণতে বেহুচ হৈ পৰি দিয়া ভাও ধৰিম হা। ক'তনো আছে জানো ৰাজেন দা? সেই ভুৱন, এইজন, ভুৱন দা। ভুৱন দা, আপোনাৰ কি হ'ল? মাতিছিলে দেখোন। ভুৱন দা উঠক। ভুৱন দা উঠক। এতিয়া এম্বুলেন্স